গুড মৰ্ণিং সকলোকে। তো আজি মই বনাব ওলাইছোঁ ৰাতিপুৱা এয়া পাস্তা না কি বুলি কয় যে তাকে বনাম। এইফালে চচ, মেগী মছলা, পিঁয়াজ এটা, বিলাহী আৰু ফ্ৰেঞ্চবিন লৈ লৈছোঁ। এইফালে পানী গৰম হ'ব দিছোঁ, তেল দি দিছোঁ পানীত। তাৰপিছত এইখিনি দিম। পানী উতল আহিছে আৰু অলপ আহিছে। উতল অহাৰ পাছত এইখিনি দিম আৰু আজি মইনো কেনেকৈ পাস্তা বনাওঁ আপোনালোকক দেখুৱাম। আৰু কোনে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব নাই কৰা তো জল্দি ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিব। সেয়া মোৰ তেল গৰম হৈ গ'ল। তো মই এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজ এটা, বিলাহী এটা আৰু ফ্ৰেঞ্চবিন লৈ লৈছোঁ। এইখিনি চব দি লওঁ, তাৰপিছত আপোনাক দেখুৱাই আছোঁ। মানে এইখিনি আৰু এয়া বিলাহী আৰু ফ্ৰেঞ্চবিন দি কেনে এতিয়া মই পিঁয়াজৰ লগত ভাজি আছোঁ। তো এতিয়া আৰু দিম আৰু বেছি নহয় অকণমান হালধি, তাৰপিছত নিমখ। বেছি নিমখ দি পালোঁ নেকি, নাই দিয়া। অকলে থাকিলে বৰ দিগদাৰ হৈ যায় কেমেৰা চলাবলৈ, মানে মোবাইলটো ধৰিবলৈ। ষ্টেণ্ড আছে কিন্তু ষ্টেণ্ডত বহুত কি কৰি থাকিবলগীয়া হয়। তো সেইকাৰণে নিজে হাতে দিয়ে পটাপট কৰিছোঁ আৰু। তো ইয়াত এতিয়া মই দিম মেগী মছলা। তো ইয়াত 2 পেকেট মেগী মছলা আছে। তো মই দি দিম 2 পেকেটৰ, মানে বেছি নিদিওঁ, অলপে দিম। আৰু এয়া এইখিনি অলপমান ভাজি লওঁ। এইখিনি মোৰ ভজা হৈ গ'ল। অলপ কেঁচাকৈ থাকক বাৰু, অলপ চুবাব পালে ভাল লাগে। এতিয়া দি দিম সেইখিনি। তো মই তেল দি কেনে বইল কৰিছিলোঁ কাৰণে একদম ঝৰঝৰীয়া হৈ আছে। এয়া এটা হৈ আছে গোটেইখিনি মানে। এইখিনি ভালকৈ মিক্স কৰোঁ। মিক্স কৰাৰ আগতে অকণমান টমেট' চচ দি দিলোঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰোঁ, তাৰপিছত খাম। এয়া মোৰ পাস্তা হৈ গ'ল। ওপৰত এক্সট্ৰা চচ দিছোঁ, পিঁয়াজ কাটি লৈছোঁ একদম। এতিয়া মজাছে খোৱাৰহে কথা। বঢ়িয়া, মজা হৈছে। তো আজিলৈ ইমানেই। বাই বাই। মই এইখিনি খাওঁ আৰু এনজয় কৰোঁ। বাই বাই।